हेलो फ्रेंड्स की खबर सकलोरे आशा करो सकलो भाले आछे माने আজি এটা ব্লগ বনাম বুলি ভাবিছো আজি শিমলুগুৰি আইটিআই কলেজখন যাম তো মানে বহুত দিন ব্লগ দিব পৰা নাই প্ৰায় দুমাহে হ'ল ব্লগ দিব পৰা নাই ইটো কামত বিজি আছিলো ঘৰুৱা কাম তাৰপৰা সেই তেনেকে কামত বিজি আছিলো আৰু আজি সময় পাইছো মানে এটা ব্লগ বনাম বুলি ভাবিছো লগৰ এটা যাব আৰু মই যাম আইটিআই কলেজ শিমলুগুৰি এতিয়া ভাবিছো ল্যান্ড গাড়ীতে যাব লাগিব মানে কি হ'ল 15 আগষ্ট আছে নিজৰ বাইক লৈ যাবলৈ বহুত কথা আছে আৰু নিজৰ ঘৰৰ বাইকো নাই তো এবাৰ ভাবিছো হিউ ক'লে যে ল্যান্ড গাড়ীতে যাওঁ বুলি তো সেই দুইটা যাম আৰু এতিয়া বাজিছে 7:30 বাজিছে প্ৰায় 9-10টা মান বজাত ঘৰৰ পৰা ওলাই যাম প্ৰথম কি কৰিলোঁ অনলাইন কৰাৰ পিছত ফৰ্ম দিলে ফৰ্ম দিয়াৰ পিছত ডকুমেণ্টবিলাক লৈ আইটিআই কলেজখনত ওচৰৰ যিকোনো আইটিআই কলেজ এখনত জমা দিব যাব কৈছে মানে ভেৰিফাইটো কৰি আনিব কৈছে তো আজি যাম ভেৰিফাইটো কৰি আনি ৰেংক জেনেৰেশ্যন হ'ব তাৰপৰা হ'ব কাউন্সেলিং প্ৰচেছ তেনেকৈ আছে তাৰপৰা 20 তাৰিখে ৰেংক জেনেৰেশ্যন আছে তেনেকৈ মানে এনেকৈ লৈ ভিডিঅ' ব্লগ এটা কৰিম বুলি ভাবিছোঁ তো ভিডিঅ'টো চাই থাকক তো এতিয়া ফাইনেলি আমি গাড়ী পাই গ'লোঁ এতিয়া জয়ত নেলি পামগৈ এতিয়া চাই থাকক ভিডিঅ'টো গৈ সোণপোৱাত নামিমগৈ এতিয়া আমি সোণপোৱাত নমাৰ পিছতে লগালগ মানে বেটেৰী ৰিক্সা এখন পালোঁ মানে বেটেৰী ৰিক্সাত উঠি দিলোঁ লগালগ এতিয়া এখন গ'লে এখনে যাম কৈছে এতিয়া তালৈ সেইকাৰণে এখনতে উঠি দিলোঁ আৰু তো এতিয়া গৈ আছোঁ চাই থাকক ভিডিঅ' দি আৰু এখন বৰদোৱাৰ গেটখন আৰু বেছি দূৰ নাই আৰু অলপ গ'লেই পাই যামগৈ আৰু ইয়াতে তিনিআলিতে আমাৰ বেটেৰী ৰিক্সাখন নমাই থৈ গ'ল আৰু এতিয়া এইটো ৰাস্তাইদি এতিয়া গৈ থাকিব লাগিব এতিয়া সৌটো টাৰ্ণিংটো গ'লে পাই যামগৈ খোজকাঢ়ি গৈ আছোঁ আৰু বেছি যাব নালাগে আৰু অলপ গ'লে পামগৈ তো বলক চাই থাকক ভিডিঅ'টো আৰু ফাইনেলি পাই গ'লোহি এখন আইটিআই কলেজ সেইখন এইফালে আগফালে হোৱা সেইখনে আৰু এখন ফিল্ডখন এইফালেও আছে স্কুল এখন আৰু এইখন ফিল্ডখন দেখিছে ইয়াত গাড়ী চাড়ীবিলাক ৰখাই থৈছে ল'ৰা ছোৱালী বহুত আছে আৰু এখন দোকানখন এইফালে মোৰ লগত অহাটোৱেতো সোমাই গ'লগৈ তো এতিয়া যাম এতিয়া কাগজখিনি জমা দিব যাওঁ তো ভিডিঅ'টো চাই থাকক আহি কম কি হ'ল কি নহ'ল ফাৰ্ষ্ট এতিয়া ভেৰিফাইটো কৰি আহোঁ সময়ো হ'ল এতিয়া 11টা বাজিল তো চাই থাকক ভিডিঅ'টি আহি কম কি হ'ল আৰু বহুত সময়ৰ পাছত মানে ওলাই আহি এতিয়া অলপ সময় ৰখিছোঁ ইয়াতে চাওঁতে আৰু এইটো অলপ ভিউটো চাওক আপোনালোকে ভিতৰত ভিডিঅ' কৰা নহ'ল মানে সেইবিলাক লাগি থাকিলেও নাই ভিডিঅ' কৰিবলৈ নহ'লে আৰু কি হ'ল মোৰ মানে পিয়াচিখন থাকি গৈছিল মেইন কথা এতিয়া সেনেকৈ বহুতে লাগি থাকিব লগা হ'ল পিয়াচিখন থাকি গৈছিল আকৌ ঘৰলৈ ফোন কৰিলোঁ ফোন কৰাৰ পিছত আকৌ দাদা এজনে আকৌ ফটো মাৰি দিছে আকৌ সেই ওচৰতে থকা কম্পিউটাৰ দোকানখনত উলিয়াই মেলি আকৌ তাত জমা দিছোঁগৈ জমা দিওঁতে অনলাইন কৰোঁতে যি ডকুমেণ্টছ লৈছিল ন সেইখিনি ইয়াত লৈছে OBCখন লৈছে আৰু OBC জেৰক্স কপিটো লৈছে এইফালে SLLC সেইবিলাক যিবিলাক মাৰ্কশ্বিট চাৰ্টিফিকেট সেইবিলাক লৈছে আৰু সেই অনলাইন কৰোঁতে যিখন ফৰ্মখন লৈছে আৰু ফৰ্ম এখন দিছিল মানে অনলাইন কৰোঁতে সেইখন তাত দিব লাগিব আৰু মেট্ৰিকৰ এডমিটটো ইয়াত হায়াৰ ছেকেণ্ডেৰী একো দৰকাৰ নালাগে ইয়াত হায়াৰ ছেকেণ্ডেৰী মোৰ তাৰপৰা পিয়াচিখন লাগিব বুলি গম নাপাওঁ নহয় পিয়াচিখন থাকি গৈছিল আকৌ সেনেকৈ কণ্টেক্ট কৰি আনিলোঁ আৰু তেনেকৈ উলিয়াই মেলি ভেৰিফাই কৰিব যাওঁতে ল'ৰা ছোৱালীও সাংঘাতিক বহুত আহিছিল আজি তেনেকৈ আধা ঘণ্টাতকৈ ওপৰ প্ৰায় 40 মিনিটমান এনেকৈ লাইনতে থাকিব লগা হ'ল তাৰপিছতে হৈছে আৰু এতিয়া হ'ল অলপকৈ এতিয়া ঘৰ যাওঁ সময় বহুত হ'ল প্ৰায় 1:30 বাজিব হ'ল গাড়ী কাৰণ আছে ইয়াতে
বেটেক ৰিক্সা এখন ৰখি আছে, এটা সেইখনতে উঠি যাব লাগিব। তো এতিয়া যাওঁ আৰু ভোকো লাগিছে। তো বলক চাই থাকক ভিডিঅ'টো আৰু অলপ বাহিৰৰ ভিউটো চাওক। আৰু ইয়াতে এটা কথা কৈ থৈ দিওঁ, মোৰ যি ভুল হৈছিল ন, যে পিয়াচিখন ঘপকৈ থাকি গৈছিল নহয়, মানে যোৱা সময়ত বহুত খলি হৈছিল। সেইবাবে আপোনালোকক কৈছোঁ, মানে যোৱাৰ আগত সদায় সাৱধানতা, মানে অলপ সাৱধান হওক, মানে ডকুমেণ্টবিলাক অলপ চাই চিতি ল'ব যোৱাৰ আগত সদায়। মোৰ তেনেকুৱা ভুল হ'ল, নেক্সট যাতে ভুল মোৰো নহয়, মানে মই সাৱধানতা অলপ ল'ব লাগিব। এতিয়া সকলো কাম হৈ গ'ল। এতিয়া আমি গৈ বেটেক ৰিক্সাখন পালোঁ, মানে সেইকাৰণে এতিয়া গৈ আছোঁ শিমলুগুৰি। আৰু এইটো ভলুকা বাঁহ আৰু ভিডিঅ' বনাই, ডেছক্ৰিপশ্যনত লিংক থাকিব, চাব এবাৰ সকলোৱে। আৰু এয়া আহি এতিয়া আমি পাই গ'লোঁ শিমলুগুৰি। বেটেক ৰিক্সাতে গৈ আছোঁ এতিয়া। আৰু আমাৰ আগফালে এইটো ভাইটি বহি আছে, ই আগফালে নাচায়, ই পিছফালে চাই আছে। হাই বুলি ক'বলৈ কৈছোঁ, হাইও নকয়। হাই কৈ দিয়া ল'ৰাটো, এইফালে চোৱা, নাচাই। আৰু এইখন শিমলুগুৰি এনেই অলপ বজাৰখন এনেই অলপ দেখুৱাই আছোঁ আৰু চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব ভিডিঅ'টো, শেষলৈকে চাই থাকক। আৰু গৈ এতিয়া কাৰেংঘৰত সোমাম, যি পাৰোঁ অলপ এনেই দেখুৱাম, চাই থাকক। আৰু গৰমৰ কথাটো গম পাইছেই চাগে, ৰ'দটো চাই কেনেকুৱা গৰম, সাংঘাতিক। আৰু কেতিয়াকেনো ঘৰ পাওঁগৈ লাগি আছে। আৰু এইয়া আহি কাৰেংঘৰত সোমাম বুলি কৈছিলোঁ যে, এয়া কাৰেংঘৰ পাই গ'লোহি আহি। আৰু আহিছোঁ মানে আগতে কাৰেংঘৰত আহিছোঁ, বহুতবাৰ আহিছোঁ, কিন্তু এনেকৈ ভিডিঅ' বনোৱা নাই, ব্লগ নাই কৰা। তো এইটো ফাৰ্ষ্ট ব্লগ হ'ব এনেকৈ বনোৱা। আৰু ইমান গৰম পৰিছে, আৰু এই গছৰ তলত বিৰাট ঠাণ্ডা। আৰু এইটো অলপ চাৰিওফালে ভিউটো চাওক। মানুহ নাই তেনেকৈ, মানুহ কম আছে, ইমান অহা নাই এতিয়া। ভিতৰলৈ যাওঁ, ভিতৰত গৈ চিনেমেটিক ভিউটো অলপ দেখুৱাওঁ। আপোনালোকে চাই কাৰেংঘৰটোৰ বিষয়ে গম পায়, মানে কেতিয়া বনোৱা কি কথা। হ'লেও যি পাৰোঁ অলপ আপোনালোকক মনত পেলাই দিম বাৰু। ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, শেষলৈকে চাব। তো এতিয়া ভিতৰত যাওঁ, বলক চাওঁগৈ কি আছে ভিতৰত। বন্ধু বান্ধৱীসকল, আপোনালোকে চাগে জানেই কাৰেংঘৰটোৰ বিষয়ে অলপ হ'লেও কিবা এটা, হ'লেও মই অলপকৈ আপোনালোকক মনত পেলাই দিছোঁ। কাৰেংঘৰ আহোম চাফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল, আৰু ই অসমৰ শিৱসাগৰ চহৰৰ 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। আমিতো জানোৱেই 1540 চনত স্বৰ্গদেউ শুক্লেমুঙে এই ঘৰটোৰ নিৰ্মাণৰ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়, সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰিছিল। আৰু আমি জানো যে অসমীয়াত কাৰেং শব্দটোৱে যিকোনো ৰাজপ্ৰাসাদকে বুজায়। আনহাতে গড়গাঁৱত থকা এই ৰাজকাৰেংটোৰ নাম কাৰেংঘৰ। ইয়াত ঘৰ শব্দটো অপ্ৰয়োজনীয় যদিও এই ক্ষেত্ৰত ঘৰ শব্দটো এটা বিশেষ ৰাজকাৰেঙৰ নাম হিচাপে ব্যৱহাৰ কৰা হৈছে। বন্ধু বান্ধৱীসকল, কাৰেংঘৰটোৰ বিষয়ে আৰু বহুত ক'ব লগা আছে, আৰু এতিয়া নকওঁ, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। এনেই অলপ থুলমূলকৈ এনেই অলপ আৱাসটো অলপ এনেই ক'লোঁ, তো ইয়াতে সামৰিলোঁ। আৰু এতিয়া আমি এতিয়া সোণপুৰত গাড়ীত বহি আছোঁ ঘৰ যাবৰ বাবে। যাম এতিয়া, আৰু কাৰেংঘৰৰ পৰা সোনকালে ওলাই আহিলোঁ, সোণপুৰত গাড়ী নাপাম বুলি, কিন্তু পাই গ'লোঁ গাড়ী। মানুহ কম, আৰু কেইজনমানৰ কাৰণে ৰখি আছে। 2টা বাজিব হ'ল, ইমান দেৰি কৰিছে। আহিছে ড্ৰাইভাৰজন আহিছে। তো ব'লক চাই থাকক ভিডিঅ'টো।
ফ্ৰেণ্ডছ, এতিয়া গৈ আছোঁ পাৰ্থ তিনিআলি পামগৈ এতিয়া আৰু অলপ আছে। তো পাৰ্থ তিনিআলি নামিয়ে ঘৰ যামগৈ চিধা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিব লাগিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল। আৰু যদি মোৰ চেনেলটো নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব যাতে, আৰু অল নটিফিকেশ্যন অন কৰিব যাতে মই এতিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আৰু এনেকৈ ছাপোৰ্ট কৰি যাব, তেতিয়া হয়তো নেক্সট ব্লগ বনাবলৈ, নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাম। তো আজিলৈ ইমানেই, বাই বাই।